Hello everyone, welcome to my channel. I hope সকলে ঘৰত ভালে কুশলে আছে. So আজি আমি যাব ওলাইছো বাৰাণসীৰ সাইট সিং চাব যাম. So আপোনালোকক মই কতে ভিডিও দেখাম, আপোনালোকে চাই থাকিব আৰু স্কিপ নকৰিব মোৰ চেনেলটো. So এতিয়া আমি আহিছো ত্ৰিদেৱ মন্দিৰ হা. ইয়াত বহুত মন্দিৰ আছে ওচৰে পাজৰে. So এতিয়া আমি ত্ৰিদেৱ মন্দিৰৰ ভিতৰত সোমাম. আজি বহুত বেছি মানুহ. So মন্দিৰ ভ্ৰমণ কৰি আছো এই আৰম্ভণি মন্দিৰৰ পৰাই বহুত ধুনীয়া মন্দিৰটোৰ ভিতৰখিনি চাওকচোন এতিয়া তুলসী মন্দিৰত সোমাইছো ভিতৰখিনি বহুত বেছি ধুনীয়া So তুলসী মন্দিৰটো বহুত বেছি ডাঙৰ এনে 3টা ফ্লোৰ আছে তলত তুলসী মন্দিৰৰ কিবা কিবি আছে তাৰপিছত ওপৰত ৰাস মেলাৰ নিচিনা আছে আৰু এনেকুৱা মানুহ এয়া আমি ৰাসত যি চাওঁ এইবিলাকো আছে বহুত বেছি ভাল লাগে তুলসী মন্দিৰত গৈ A few moments later. So আমি এতিয়া আহিছো মনি টেম্পল শিৱলিংগ মানে শিৱ বাবাৰ টেম্পলত আজি বহুত ৰ'দ দিছে So এয়া চাওকচোন কিমান কেইটা যে শিৱলিংগ ইয়াত বহুত কেইটা শিৱলিংগ আছে আৰু ইমান বেছি ভাল লাগে মানে মন্দিৰটোৰ ভিতৰত আহিলে আৰু ৰাধা কৃষ্ণ আছে এয়া চাওক আপোনালোকে শিৱলিংগটো ধুই আছে এয়া চন্দনেৰে ধুই আছে শিৱলিংগটো এয়া চাওক গোটেইবিলাকে গান গাই গাই একেলগে ধুই আছে ইমান যে ভাল লাগে So দৰ্শন কৰিলো আমি বহুত বেছি ভাল লাগি আছে বিৰাট গৰম দিছে সো ভাবিলো আমি ডাবৰ পানীয়ে খাই লওঁ 70 টকা কৰি এটা ডাবত So এতিয়া আমি আহিছো দশস্বামী ঘাট এতিয়া আমি গা ধুম ভাবিছো গোটেইকেইটাই কাৰণ বাৰাণসীত আহি যদি গায়ে নুধুম গংগাত তে কেনেকৈ হ'ব So এয়া চাওক ইমান যে ধুনীয়া লাগে আৰু ধুনীয়া বতাহ দি আছে বঢ়িয়া বহুত পানী বাঢ়িছিল বাৰাণসীত দুদিনমান পিছত চাগে বন্ধই হ'ব ঘাট গা ধুব নিদিবয়ে চ' আগত যাব দিয়া নাই আৰু পাপাই আমাৰ আটা পাৰি আছে যা গা ধুব নালাগে বুলি কিন্তু বহুত বেছি ভাল লাগে আৰু ঠাণ্ডা পানীটো বিৰাট আৰু এই কণমানিজনী চাওকচোন বাপৰে বাপ কিটোহে সাঁতুৰিছে আমাৰ লগত আমিতো নাজানো তাইয়ে ঠিকছে সাঁতুৰিছে চ' এতিয়া গা ধুই উঠিলো এয়া ভিউটো পানীটো ইমান লেতেৰা নহয় কিন্তু চাফাই এতিয়া আমি কিবা খাব ওলাইছো ইয়াত বহি আছো ৰেষ্টুৰেণ্টত So আমি এতিয়া বানাৰসী পান খাম বনাই আছে এয়া চাওক আপোনালোকে এই কি ধুনীয়াকৈ গান বজাই বজাই বানাৰসী পান বনাই আছে কিন্তু সঁচা কওঁ বানাৰসী পান সেইদিনা খাই ভাল নালাগিল বহুত বেছি মিঠা লাগিল নাজানো কিয় একদমেই ভাল নালাগিল খাই So ফাইনেলি আমি ৰুম পালোগে ইয়াক গা পা ধুই দিলোঁ এতিয়া আমি 7টা মানত পালোঁ এতিয়া ভাবিছোঁ মাৰ্কেট যাম So যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এটা লাইক কৰি দিব